guys, assalamualaikum, namaskar, welcome back to my YouTube channel Afrim Awesome Life and Blog. আশা কৰো আপোনালোকৰ সকলোৰে ভাল। আলহামদুলিল্লাহ মোৰ ভালে। আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিলো আৰু আশা কৰো আপোনালোকে ভাল পাব। থাম্বনেইলটো দেখি পেলাই হয়তো আপোনালোকে গম পালে মই আজি ক্ৰাফটৰ এটা ভিডিও লৈ আহিছো আৰু হেতু হৈছে মই ওয়েস্ট বস্তুৰে বনাইছো। মিনাৰেল ৱাটাৰ বটল পেলাই দিওঁ, হয়নে, কাগজ বাতৰি কাগজ পেলাই দিওঁ, মেগাজিন সেইবোৰ আমি পেলাই দিওঁ বা তেনেকৈ বিক্ৰী কৰি দিয়া হয়। কিন্তু আমি সেইখিনি বস্তুৰে যে কিমান ধুনীয়া বস্তু বনাই পেলাই ঘৰতে সজাব পাৰোঁ, ইমান দাম দি কিনাতকৈ আমি ঘৰতে সেইবোৰ বস্তু পেলনীয়া বস্তুৰেদি এটা ভাল বস্তু বনাই পেলাই ধুনীয়া সজোৱা বস্তু বনাই আমি সজাব পাৰোঁ। আৰু তাৰে এটা আইডিয়া লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আজি কিনো বনাওঁ আপোনালোকে থাম্বনেইলত হয়তো দেখিলেই। আজি ব'লক সেইটো ষ্টাৰ্ট কৰোঁ, বেছি দেৰি নকৰোঁ, ব'লক। उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी
उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी उडी जाऊ उडी पन्छी जस्तै गरी हराइ जाऊ अनि त्यो बादल पारी
ৱেষ্ট বস্তুৰে বনোৱা ৱাল হেংটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নেপাহৰিব যদি ভালে লাগে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই